অসীমত যাৰ হেৰাল সীমা, ৰাইটাৰ কাঞ্চন বৰুৱা। হ'ব, কাটি নিদিব, অলপ ধৈৰ্য ধৰক। 2 ঘণ্টা জোৰা এখন ফিল্ম বনোৱা নাই নহয়, মাত্ৰ জাষ্ট এটা পেজ পঢ়ি গৈছোঁ। মই জানো আপোনালোকৰ সময় নাই, সেয়েহে সময়ৰ নাটনিৰ কাৰণে খণ্ড খণ্ডকৈ এই উপন্যাসখন পঢ়িবলৈ লৈছোঁ। আপোনালোকে পঢ়ক আৰু ভাল পালে লাইক কৰিব, কিবা কমেণ্টো কৰিব পাৰে আপুনি। যদি আপুনি নতুন হয় তেতিয়াহ'লে মোৰ এই সৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধৈৰ্য সহকাৰে আপোনালোকে মাত্ৰ শুনি যাওক, আৰু যদি শুনিব নোৱাৰে তেতিয়াহ'লে পঢ়িবও পাৰে আপুনি, মই পেজটো দি দিছোঁ ইয়াতে। অ'কে, আহক তেতিয়াহ'লে শুনো। স্মৃতি জগালে দুটি জনম, সীমাত ৰৈ ক'লে কাহিনী সুখৰ, কাহিনী দুখৰ, মধুৰ মধুৰ জনমৰ আঁৰৰ অসীমত যাৰ হেৰাল সীমা, অসীমত যাৰ হেৰাল সীমা। লিখিৰা পাতে স্মৃতি জগালে দুটি। আজি মই গৌৰীক দেখিলোঁ আৰু চাঙৰ পৰা নামি কলৈ গ'ল এই কথা অশোকক সুধিলোঁ। অশোকেও ক'লে বোধকৰো আনখন চাঙত থকা চম্পা, ৰমা আদি বান্ধৱীসকলৰ ওচৰলৈ গ'ল। আৰু কিছুপৰ পাছত চকু দুটা আপোনা আপুনি ম'হ যুঁজখনলৈ গ'ল। কি উমা কি চম্পা কালৈকো আৰু চোৱা নহ'ল। যুঁজ আৰম্ভ হৈছে। দুটা ডাঙৰ ডাঙৰ তেজী মহে দুফালৰ পৰা ইটোৱে সিটোক মত্ত হৈ আক্ৰমণ কৰিছে। দুয়োটাই সমান বুলি সিহঁতৰ শিঙে শিঙে লাগি হোৱা শব্দ ভালেমান আঁতৰত থাকিও স্পষ্ট শুনিছোঁ। সিহঁতৰ ঠেঙৰ তলৰ মাটিডোখৰ কঁপিছে। অশোক কেনিবা গ'ল ধৰিব নোৱাৰিলোঁ। মই তাতে থাকিলোঁ। মহ দুটাৰ ফালৰ পৰা মই কিন্তু চকু দুটা ঘূৰাব পৰা নাই। দূৰত থাকিও ঘোঁৰাৰ ওচৰৰ পৰা ভালকৈ যুঁজ দেখি তথাপি আৰু অলপ ওচৰ চাপি গ'লোঁ। অলপ পাছতে দেখিলোঁ দুয়োটাৰে শিঙৰ গুৰিয়েদি তেজ বিৰিঙি ওলাইছে। টপত তেজৰ গোন্ধ পাই দুয়োটা আৰু হিংস্ৰ হৈ উঠিছে। সময়ৰে বিনাখনি ঝংকাৰি কোনে দিলে ধূসৰ ধূসৰ ছবি দেখো। দুয়োটা ঘোঁৰাই তেজৰ গোন্ধ পাই হিংস্ৰ হৈ উঠিছে আৰু দুয়োটাৰে তেজো ওলাইছে দুগুণ। চাই থাকোঁতে দুয়োটাৰে মূৰ দুটা ৰাঙলী হৈ উঠিল। তথাপি কোনেও কাকো এৰা নাই। কিন্তু মন কৰি দেখিলোঁ মোৰ ফালে মুখ কৰি থকা মহটো যেন ক্ৰমাৎ দুৰ্বল হৈ আহিছে। তাৰ প্ৰতিদ্বন্দ্বীক আক্ৰমণ কৰিবলৈ এৰি নিজক ৰক্ষা কৰিবলৈকে সি আপ্ৰাণ চেষ্টা কৰিছে। আৰু সময় বুজি তাৰ শত্ৰুৱেও তাক ক্ৰমাৎ ঠেলি নিছে। বেচেৰাই বুজিছে তাৰ পৰাজয় অৱশ্যম্ভাৱী, আৰু পৰাজয় মানে হৈছে তাৰ মৃত্যু। সি তাক বিচৰা নাই। হ'লেও বা পশু, সিওতো বাচি থাকিব খোজে। সেই দেখিয়ে হয়তো প্ৰাণপণ শক্তিৰে তাৰ প্ৰতিদ্বন্দ্বীক ৰাখিব খুজিছে, কিন্তু পৰা নাই। তাক ঠেলি নি মানুহবোৰে এৰি থকা খোলা বাটটো পাইছেগৈ। সেইফালে চকু পৰাত আকৌ এবাৰ
গৌৰীক দেখাৰ সুযোগ মিলিল। মই ম'হ যুঁজ চাই থাকোঁতে গৌৰীক দেখা পালোঁ আকৌ। গৌৰীয়ে মানুহৰ মাজে মাজে বিহুৰ সম্ভাষণ লৈ সেই সময়খিনিতে তাত উপস্থিত হৈছিল। তাই চম্পা উমাৰ সেই চাংখনলৈ যাবৰ বাবে আৰু আধা বাট বাকী আছিল। ম'হ দুটাই ক্ৰমে যুঁজিয়ে আছিল আৰু এটা সময়ত মানুহবোৰৰ একেবাৰে ওচৰ পোৱা দেখি সকলোৱে চিঞৰিবলৈ ধৰিলে। চিঞৰ শুনি খন্তেকলৈ বিজয়ী ম'হটোৱে যুঁজ এৰি মূৰটো তুলি চোৱাত হাৰিব খোজাটোৱে সেই মুহূৰ্তৰ পৰা সুযোগ ল'লে। হঠাৎ সি ঘূৰি লৈ প্ৰাণপণ শক্তিৰে সেই খোলা বাটেৰে মানুহবোৰৰ মাজেদিয়ে